নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয় মই আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। সেই বিষয়টো হ'ল কুইজ। কুইজৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগিব কুইজ কি, কুইজৰ আৰম্ভণি ক'ত হৈছিল। কুইজৰ আৰম্ভণি বুলি ক'লে সাধাৰণতে চাৰ্লছ ডিকেন্সৰ ছদ্মনামটো কুইজ। সাধাৰণতে পশ্চিমীয়া দেশবিলাকতে প্ৰথম কুইজ অনুষ্ঠিত হয় বুলি কোৱা হয়। ভাৰতবৰ্ষত বিশেষ কুইজ কেতিয়া অনুষ্ঠিত হৈছিল বুলি ক'লে বিশেষভাৱে আমি বৰ্তমানলৈকে তথ্য পোৱা নাই যদিও প্ৰথম কুইজ অনুষ্ঠিত হৈছিল কটন কলেজত। তাৰ পাছৰ পৰাই অসমত কটন কলেজত অনুষ্ঠিত হৈছিল। কটন কলেজত অনুষ্ঠিত হোৱাৰ পাছৰ পৰা গোটেই অসমখনত তথা অসমখনৰ বিভিন্ন জিলা বিভিন্ন ঠাইত বৰ্তমান কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। গতিকে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে যিসকল সংগঠনে যিসকল বৰেণ্য ব্যক্তিয়ে চেষ্টা কৰি আহিছে, সেই ব্যক্তিসকলকো মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ। আৰু এটা কথাই মই ক'ব বিচাৰোঁ যে কুইজে আমাক কিমান বৌদ্ধিক জাগৰণ তোলে, বৌদ্ধিক দিশত কিমান সহায় কৰে, চিন্তা শক্তি কেনেধৰণে বিকাশ ঘটায়, সেই কথাও নিতান্তই এক প্ৰয়োজনীয় বিষয়। এতিয়া এটা কথা হ'ল যে স্কুলীয়া জীৱনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আমি কুইজৰ এটা ধাৰা আনিব পাৰোঁ, তেনেহ'লে নিশ্চয় ভৱিষ্যতে আমাৰ কাৰণে এটা ইতিবাচক দিশ হৈ পৰিব। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব আৰু জ্ঞানৰ প্ৰসাৰ বৃদ্ধি কৰিব পাৰিব, এটা বিস্তৃত জ্ঞান লাভ কৰিব। সেই কথা কুইজৰ অনুষ্ঠানবিলাক আমি কৰি গম পাওঁ। আজিলৈকে বহুতো কুইজৰ অনুষ্ঠান কৰি আহিছোঁ, বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত বিভিন্ন ঠাইত পুৰস্কাৰ পাই আহিছোঁ। গতিকে কুইজৰ ক্ষেত্ৰত যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ, সেই অভিজ্ঞতাখিনিয়ে মোক জীৱনত আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰিছে। সেইফালৰ পৰা মই কথাখিনি কৈছোঁ যে কুইজ হ'ল এনেকুৱা এটা বিষয় যে যিটো বিষয় যদি আমি চাওঁ তেনেহ'লে ই এটা সম্পূৰ্ণ লজিকেল বিষয়। কুইজত কেৱল পোনপটীয়া প্ৰশ্ন নাথাকে। ধৰা হ'ল ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? প্ৰায় ছাত্ৰ ছাত্ৰী জানিব যে নৰেন্দ্ৰ দামোদৰ দাস মোদী। গতিকে কিন্তু আমি যদি সেই নৰেন্দ্ৰ মোদীৰ কথাটোকে তেওঁৰ জীৱনৰ আধাৰত, তেওঁৰ জীৱনৰ গোটেই কথাখিনি যদি কৰি পেলাই আমি চমুকৈ কৈ বা বিতংকৈ কৈ যদি আমি ব্যাখ্যা কৰি পেলাই ব্যক্তিজন কোন বুলি যদি সোধোঁ, কিন্তু সেইটো উত্তৰ দিবলৈ টান হৈ যায়। যে আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ হ'লে কুইজৰ আশ্ৰয় ল'ব লাগিব। যদি আমি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ, তেনেহ'লে আমি বুজি পাম আমাৰ জ্ঞানৰ পৰিসৰটো কিমান বাঢ়িছে আৰু কিমান কমিছে। আমি বুজি পাম যে আমি জ্ঞানৰ পৰিসৰ কিমান বঢ়াব লাগে। উদাহৰণস্বৰূপে মই এটা কথা কৈছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰত এটা আহে যে সৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত লিখা উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল ধন্য নৰ তনুভাল। কিন্তু যদি সেই প্ৰশ্নটো ল'ৰা ছোৱালীয়ে সেই ধন্য নৰ তনুভাল উপন্যাসখনৰ কথা জানিব, কিন্তু আমি যদি কুইজ এটা লজিকেল এটা বিশেষভাৱে যদি আমি এটা থিংকিং প্ৰচেছটো যদি আমি বৃদ্ধি কৰিবলৈ, তেনেহ'লে যদি আমি দুখন ফটো দিওঁ, এক সৈয়দ আব্দুল মালিকৰ আৰু শংকৰদেৱৰ, এই দুজন ব্যক্তিৰ মাজত থকা বিশেষ সম্পৰ্কটো কি? উত্তৰটো কিন্তু ধন্য নৰ তনুভালেই হ'ব। গতিকে আমি তেনেধৰণে যদি আমাৰ লজিকেল থিংকিংবিলাক বঢ়াব পাৰোঁ, তেনেহ'লে আমাৰ কাৰণে যথেষ্ট ইতিবাচক হ'ব। তদুপৰি কুইজ এনেকুৱা এটা বস্তু হৈছে যে কুইজত আমি কি কৰোঁ, সাধাৰণতে কুইজ এখন গাঁৱক লৈ কুইজ হ'ব পাৰে, এখন চহৰক লৈ কুইজ হ'ব পাৰে, এখন মহানগৰক লৈ কুইজ হ'ব পাৰে, এখন ৰাজ্যক লৈ হ'ব পাৰে, এখন দেশক লৈ হ'ব পাৰে, এখন মহাদেশক লৈ হ'ব পাৰে, গোটেই বিশ্বক লৈ হ'ব পাৰে। সংগীতৰ ক্ষেত্ৰত কুইজ হ'ব পাৰে, কলাৰ ক্ষেত্ৰত হ'ব পাৰে বা অন্যান্য বিভিন্ন ক্ষেত্ৰত আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি থাকোঁ। গতিকে কুইজ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে। আনকি মই কৈ থকা মোবাইল ফোনটোৰ ক্ষেত্ৰতো, যিটো ফোন ব্যৱহাৰ কৰি আছোঁ, সেই ফোনৰ ক্ষেত্ৰতো আমি কুইজ হ'ব পাৰে। কেমেৰাটো যিটো ব্যৱহাৰ কৰি আছোঁ, সেই কেমেৰাৰ ক্ষেত্ৰতো কুইজ হ'ব পাৰে। এটা বিস্তৃত কেমেৰাৰ ক্ষেত্ৰত এটা ডাঙৰ কুইজ আহিব পাৰে, চিনেমাৰ ক্ষেত্ৰত কুইজ আহিব পাৰে। গতিকে
এই ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ যে কুইজৰ ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িবলগীয়া হয়, আগবাঢ়িব লাগে, সেই তাৰ যদি আমি এটা আখৰা কৰোঁ তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি উপকৃত হ'ব। আৰু মই এইখিনিতে কেইটামান প্ৰশ্ন কৰিছোঁ লজিকেল, আৰু সেই প্ৰশ্নখিনি উত্তৰখিনিও মই কৈ যাম, সেইখিনি আপোনালোকে চাব গমে পিটি যে কুইজ কিমান আমাৰ কাৰণে গুৰুত্বপূৰ্ণ তেওঁলোকে ভালদৰে গম পাব। মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত এখন কিতাপ, এখন উপন্যাস এজন বৰেণ্য অসমীয়া ব্যক্তিয়ে লিখিছিল, আৰু তেওঁৱেই অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল, আৰু তেওঁৰ ছদ্মনাম হ'ল অজগৰ। গতিকে সেই ব্যক্তিজন কোন? উত্তৰটো হ'ল সৈয়দ আব্দুল মালিক। দ্বিতীয়তে হ'ল যে মই এই প্ৰশ্নটো বাৰে বাৰে বহুত জেগাত পাই আহিছোঁ, সেইবাবে কৈছোঁ। এবাৰ এজন ঋষিৰ অভিশাপত এগৰাকী অপ্সৰাই দৈত্যৰ ঘৰত জন্ম লাভ কৰি ডাঙৰ দীঘল হৈছিল। সেই অপ্সৰাগৰাকীৰ নাম কি? আৰু সেই দৈত্য ৰজাৰ ঘৰত ডাঙৰ দীঘল হোৱা সেই ৰাজকুমাৰীগৰাকীৰ নাম কি? সেই স্বৰ্গৰ অপ্সৰাগৰাকীৰ নাম হ'ল তিলোত্তমা। আৰু সেই তিলোত্তমাই এজন ঋষিৰ অভিশাপৰ ফলস্বৰূপে জন্ম লাভ কৰিছিল। সেই জন্ম লাভ কৰা কন্যাগৰাকী আছিল ঊষা। আমি অসমতেই বসবাস কৰোঁ, কিন্তু শোণিতপুৰৰ অগ্নিগড়ৰ লগত সম্পৰ্কিত থকা সেই ঊষাৰ কথাও আমি নাজানিব পাৰোঁ। এনে ঊষাৰ দেৱীৰ কথা জানো, বান ৰজাৰ জীয়েক, কিন্তু অভিশাপৰ ফলস্বৰূপে যে তিলোত্তমাই ঊষাৰ হিচাপে জন্ম লাভ কৰিছিল, ঊষাৰ ৰাজকুমাৰী হৈ জন্ম লাভ কৰিছিল, সেইটো আমি গম নাপাব পাৰোঁ। তদুপৰি এটা কথা আহে, বিভিন্ন ধৰণৰ ব্ৰেণ্ড, মিউজিক বা বিভিন্ন ধৰণৰ কলা, খেলুৱৈ, চিত্ৰ বা বিভিন্ন ছিষ্টেমত, বিভিন্ন পদ্ধতিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পাৰে। আমি কিছু ক্ষেত্ৰত দেখিছোঁ যে কটন মহাবিদ্যালয়ৰ সায়ন্তন শইকীয়াই এটা ভাল কুইজ প্ৰগ্ৰেম কৰিছে। কুইজ প্ৰগ্ৰেমটো হ'ল জুবিন গাৰ্গৰ ওপৰত এটা কুইজ অনুষ্ঠান, অনলি জুবিন গাৰ্গ। আমি জানো, চবেই জানো জুবিন গাৰ্গ কি, জুবিন গাৰ্গে কি কৰে। জুবিন গাৰ্গ এজন সংগীত শিল্পী, জুবিন গাৰ্গে বোলছবি পৰিচালনা কৰে, জুবিন গাৰ্গে নায়ক হিচাপে বোলছবিত অভিনয় কৰে, জুবিন গাৰ্গে হিন্দী চিনেমাত গান গাইছে। কিন্তু আমি এইটো কথা নাজানো যে জুবিনে ক'ত কেনেধৰণে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি আহিছে, আৰু জুবিনৰ জীৱনৰ লগত সন্নিৱিষ্ট হৈ থকা বিভিন্ন ৰোমাঞ্চকৰ ঘটনাৰ বিষয়ে আমি নাজানো। কিন্তু সেই গোটেই কথাখিনি ইমান সুন্দৰকৈ যে সেই প্ৰগ্ৰেমটোত ধুনীয়াকৈ কৰা হৈছে, আমি নিতান্তই আমি সুখী হৈছোঁ যে এনেধৰণৰ এটা জ্ঞানৰ প্ৰসাৰৰ এটা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। তদুপৰি দীপাংকৰ কৌশিক দা আৰু চিৰঞ্জীৱ দা ধেমাজিৰ, আৰু আছে দিলীপ শৰ্মা দা, তেওঁলোকে ইমান ধুনীয়াকৈ কুইজৰ ক্ষেত্ৰখন, কুইজবিলাক ইমান ধুনীয়াকৈ প্ৰচাৰ কৰি আছে, কুইজৰ ক্ষেত্ৰখন আগবঢ়াই আছে। তেওঁলোকলৈ এই আপাহতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়া কুইজ বস্তুটো অসমৰ বিভিন্ন চুকে কোণে বিয়পাই আমাক সহায় কৰিছে। অন্যসকলৰ নাম যদি মই নাম লোৱা নাই তেনেহ'লে তেওঁলোকক ক্ষমা কৰিব। সকলোকে মোৰ অশেষ ধন্যবাদ জনাইছোঁ, আৰু সকলোকে এটা কথাই কৈছোঁ যে কুইজৰ প্ৰতি আগ্ৰহী হওক, আমাৰ জ্ঞানৰ ভঁৰাল বঢ়াওক, আৰু দীপাংকৰ কৌশিক দা, দিলীপ শৰ্মা দা বা চিৰঞ্জীৱ দা ধেমাজি আৰু সায়ন্তন শইকীয়া আদি সকলোৰে কুইজ প্ৰগ্ৰেমবিলাক চাওক, চাই গম পাব কুইজ কি, কুইজটো কিমান এটা সুন্দৰ এটা অনুষ্ঠান, কুইজ যে এটা মজা আছে, কুইজৰ নিচা আছে এটা, সেই কথাটো আপোনালোকে গম পাব। শেষত গৈ সকলোকে আজি ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু সকলোকে লৈ এটা অনুৰোধ যে কুইজৰ প্ৰতি নিজকে সাজু কৰক, কুইজৰ প্ৰতি নিজকে আকৰ্ষিত কৰক, নিজে আকৰ্ষিত হওক, আৰু কুইজে আপোনালোকক কেনেধৰণে সহায় কৰিব ভৱিষ্যতে বহুত আগবাঢ়ি যাব পাৰিব, যে জ্ঞানৰ ভঁৰালটো আপোনালোকে ভৰাব পাৰিব। ধন্যবাদ।